খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। মাৰ ঘৰলৈ বুলি আহিলোঁ আৰু বস্তু কেইটামান অৰ্ডাৰ আছিলে সেইকেইটাও লগতে লৈ আহিছোঁ দি থৈ যাম বুলি। তাকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ বস্তুকেইটা কেনেকুৱা হৈছে। দুযোৰ গামখাৰু অৰ্ডাৰ আছিলে নাচনীৰ বাবে। এযোৰ টিকলা ছোৱালী এজনীৰ কাৰণে লাগে, এযোৰ সৰু আৰু এযোৰ ডাঙৰ গামখাৰুৰ অৰ্ডাৰ আছিলে। দুইযোৰ খাৰু অৰিজিনেল যিটো ৰূপৰ পুৰণা ডিজাইনৰ গামখাৰু হয় সেইটো ডিজাইনতে কৰিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু নেক্সট আছিলে এটা মাদুলিৰ ছেট, এইটো মাদুলিটো, আৰু এযোৰ হৈছে ফুলিযোৰ। মিলিছেনে? এইজনী আমাৰ ওচৰৰ ভণ্টি খুৰাৰ ছোৱালী, তাইও চাই আছে মানে বস্তুখিনি। আৰু ইয়াৰ পিছত আছিলে এটা জোনবিৰিৰ ছেট। এইকেইটাও নাচনীৰ কাৰণে লাগে, সেইকাৰণে কলা আৰু ৰঙামণিৰে কৰা হৈছে। আৰু ইয়াৰ লগতে এযোৰ জাপি ফুলি দিছোঁ জোনবিৰিটোৰ লগত, যিহেতু জাপি জোনবিৰিৰ ডিজাইনৰ ফুলিটো বিহুত পিন্ধা নহয়, সেয়েহে এটা জাপি ডিজাইনৰ ফুলি দিছোঁ এযোৰ। আৰু আছিলে এটা জেঠী পতাৰ ছেটৰ অৰ্ডাৰ আছিলে। এইটো মই প্ৰথম কৰিছোঁ দেই, ষ্টনৰ ৱৰ্ক কৰিছোঁ। ইয়াতে কালাৰ ব্যৱহাৰ কৰা হোৱা নাই, ষ্টন ব্যৱহাৰ কৰা হৈছে। প্ৰথমবাৰৰ বাবে কৰিছোঁ মই, কাষ্টমাৰগৰাকীয়ে ষ্টনৰ কৰিব দিছিলে সেয়েহে। আৰু ইয়াৰ লগৰ ফুলিযোৰ হৈছে এযোৰ। যিহেতু ষ্টনবিলাক ইয়াতকৈ সৰু পাবলৈ টান, পোৱা নাযায়, সেয়েহে মই ফুলিযোৰ এনেকুৱা ডিজাইনতে ৰাখিলোঁ। জেঠী পতাটোৰ দৰে ছেম ডিজাইনত কৰিব পৰা নহ'ল, কাৰণ তেনেকুৱা ডিজাইন কৰিবলৈ গ'লে মানে ফুলিযোৰ বহুত ডাঙৰ হৈ যাব আৰু ইমান ডাঙৰ ফুলিটো পিন্ধিলে বেয়া লাগিব ন, সেয়েহে এনেদৰে কৰি দিছোঁ ফুলিযোৰ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই সকলোৱে। আৰু আপোনালোকেও যদি মোৰ পৰা গহনা ল'ব বিচাৰে তেনেহ'লে প্লিজ কমেণ্ট কৰি দিব, নহ'লে বা ইনবক্সত মেছেজ এটা কৰি দিব। আজিলৈ আহোঁ, বাই বাই।